নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গৰমৰ বন্ধ যিহেতু শেষ হ'ল, সেইবাবে আমাৰ মাকহঁতৰ ডিউটি আকৌ আৰম্ভ হৈ গ'ল নহয় জানো। যিহেতু ৰাতিপুৱা সোনকালে স্কুল পঠিয়াবলগীয়া হয়। আজিকালি এনেও স্কুল সোনকালৰ পৰা আৰম্ভ হয়, আপোনালোকৰ ফালেও চাগে একেই হয়। আমাৰ 7:30টাৰ পৰা স্কুল, গতিকেলৈ সোনকালে উঠি আৰু ল'ৰা ছোৱালীক উঠাবলৈ যে বৰ দিগদাৰ হয়, বৰ অসুবিধা মানে ৰাতিপুৱা সোনকালে উঠাই নিবলৈ। উঠে ল'ৰা ছোৱালী, টোপনি নাভাগেই, কিন্তু উপায়টো নাই, পঠিয়াব লাগিবই। আৰু সোনকালে মই ল'ৰালৰিকৈ তাইক উঠাই চাহ ভাত খুৱাই আৰু কাপোৰ পিন্ধাই আছোঁ দেই। সোনকালে যিহেতু পঠিয়াব লাগিবই, গতিকে মই তাইক পঠিয়াই লওঁ, তাৰ পাছতহে মোৰ মানে কামবোৰ আৰম্ভ কৰোঁ। আজি মানে মই আজৰি হ'লোঁ যদিও মানে জেঠপাক আছিলে, জেঠুৱাকে ক'লে বোলে ময়ে থৈ আহোঁগৈ ছোৱালী স্কুলত, সেইবাবে মই আৰু এতিয়া মই ভাত বনাবলৈ দুপৰীয়া ভাত সাজৰ আৰম্ভণি কৰিছোঁ। এইদৰেনো কি বনাওঁ সকলোখিনি দেখুৱাই যাম। এয়া কলডিল লৈছোঁ, কলডিল কাটি লৈ মই কলডিল, মচুৰ দাইল, আলু, মচুৰ দাইলকেইটা তিয়াই থৈছিলোঁ, কলডিলে, মচুৰ দাইলে, আলুৱে এই ভাজি বনাবলৈ লৈছোঁ। আৰু এতিয়া কেৰাহীত দি পিঁয়াজ, নহৰু, আদা আৰু জলকীয়া, তেজপাত সকলোখিনি দি ভাজি লৈছোঁ। তাৰ পাছতহে দিম আলু, মচুৰ দাইল, কলডিল সকলোখিনি ধুনীয়াকৈ ভাজি লৈ তাৰ পাছত পানী দি বস্তুখিনি ধুনীয়াকৈ ভাজি লৈ উতলাই ল'ম। এয়া চাওকচোন, মোৰ আজি দুপৰীয়া ভাত সাজৰ থালিখন এনেদৰে সজালোঁ। আৰু এয়া ছাইডত যে দেখিছে যে চাটনি, এয়া চাটনি হৈছে ৰঙালাও গুটিৰ চাটনি। কেনেকুৱা লাগিলে কমেণ্টত জনাব। আৰু মই দুপৰীয়া ভাতকেইটা খাই তাৰ পাছত ৰ'বলৈ আজৰিয়ে নাই। ছোৱালী যিহেতু নাচৰ ক্লাছ আছিল, স্কুলৰ পৰা আহি লৈ আকৌ নাচৰ ক্লাছলৈ বুলি ওলালোঁ। এয়া ছোৱালী আৰু মই, আৰু তাত গৈ ছোৱালীক এয়া নাচৰ ক্লাছত প্ৰথমতে নি পেয়াৰ কৰাই ল'লে বাইদেৱে। তাৰ পাছত তাহাঁতৰ নাচৰ ক্লাছ আৰম্ভণি হ'ল। তলে আঁঠু বাজ নকৰিবা, ভৰি সমান কৰা, আঁঠু বাজ নকৰিবা। আজিলৈ ভিডিঅ'টো ইমানেই। কেনেকুৱা লাগিলে কমেণ্টত জনাব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বাই বাই।